হেই কি খবৰ কৃষ্ণহে বুলিছো আৰু দেই হেৰি মই মানে আজি গাড়ী পৰা আৰম্ভ কৰিছো আৰু মানে কি জাগা এটাত গৈ আছো এই বুৱা দীপক ওলাইছে লগত জাগাত গৈছো হয় কিন্তু বতৰ অৱস্থা বেয়া মানে বৰষুণ আৰম্ভ কৰিলে চিপচিপকে পেলাইছে কিন্তু তাত বা গৈ কিনে পৰিৱেশটো কি হয় গম পোৱা নাই গৈ চাওঁচোন বাৰু কি হয় ক'ত গৈছো দেখুৱাই আছো বলক ন এই ৰাস্তাত আমি ৰিচেঙক উঠাই ললো ন ৰিচেং আমি এতিয়া ক'ত যাওঁ নকওঁ একদম জাগাত গৈ কিনে দেখুৱাই দিম আপোনালোকক ন ক'ত গৈ আছো আৰু তাত মানে এই আল্টিমেট আছে ন লোভনীয়া লোভনীয়া কিমান বস্তু বলক 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 বন্ধুসকল জাষ্ট আমি আহি কেনে নামিলোহো নামি কিনে দেখিছোঁ মানে এনেকুৱা পৰিৱেশ বাপৰে বাপ কি ক'ম আপোনালোকক গাড়ীয়ে গাড়ী মানে 1-2 কিলোমিটাৰমান দূৰত আমি গাড়ীখন থৈ আহিছোঁ তো আমি খোজকাঢ়ি আছোঁ এতিয়া তো বলক আমি জাগালৈ গৈ লওঁ জাগাত গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ বলক পথাৰৰ আলি মাজে মাজে পিছল ৰাস্তা গৈ আছোঁ ফাইনেলি বন্ধুসকল মই আহি কেনে এই জেগাটোত পাই গ'লোঁ ক'ত আহিছোঁ মোৰ টাইমলাইনটো চাই কিনে আপোনালোকেতো গম পাইছে ইয়াৰ পৰিৱেশটো চাই লওক প্ৰথম দেখিলে হয় ঠিক মই দহা কাজ খাব আহিছোঁ ঠিক আছে দহা কাজ লগত মই নহয় আমাৰ বান্ধোন পৰিয়াল আহিছে ঐ লাগি আছ মধু তই কেৰাহী লাগি আছ যে কেলে খালী কেৰাহী তোৰ ফুল কেৰাহী ডাঙৰ কমচে কম বোলো কি কবি পৰিৱেশ কেনেকুৱা পাইছ দুখ লাগিছে তই ধোঁৱা কাৰণে কান্দিছ এই বেলেগ দুখত কন্দা নাই ধোঁৱা কাৰণে কান্দিছে হা আপোনালোকে চিন্তা নকৰিব ই সেনেকুৱা ল'ৰা নহয় বহুত ভাল ল'ৰা হয় ঠিক আছে আমি বলকচোন জানো দহা কাজনো কি কাৰোবাক লগ পাওঁ নেকি চাওঁ বলক সুধোঁ দহা কাজৰ বিষয়ে বলক এক ছেকেণ্ড যোৱাৰ আগতে এটা কথা কৈ লওঁ হেৰি আমাৰ ইয়াত খানাটো আমাৰ হেৰিটোত খানা কি বনিছে জানোচোন কি বনিছে এটা কুকুৰা আনিছিলোঁ বেয়া এটা হাঁহ আছে সেইটো থৈ দিছোঁ কাটিবলৈ মানুহে নাইকিয়া মাছ আনি আছে এতিয়া মাছটো খালি খাই যায় একো নকওঁ ডাইৰেক্ট মাছজনী দীঘলকৈ ডাইৰেক্ট কৰি দিয়ে ভয়ংকৰ খানা হ'বচোন যি কি নহওক এনেকৈ ভাল লাগিব ওপৰত হ'ব এনেকৈ ভাল লাগিব তো আমাৰ আছে চেণ্ট্ৰেল কাৰিকৰ মিণ্টু চেণ্ট্ৰেল কাৰিকৰ চেণ্ট্ৰেল কাৰিকৰ ইয়াত খাব হাতটো ইয়াত চাবলৈ আহি ভাল লাগিব আচলতে পৰিৱেশটো চাই ভাল লাগিব ধোঁৱা খাই ভাল লাগিব একদম সঁচা কথা যে ইয়াত আপোনালোকে খোৱা বোৱাতকৈ ইয়াৰ পৰিৱেশটো চাই কিনে বেছি আমোদ পাব আৰু আমোদ মানে আৰু গম পাইছে আৰু পাব এই বেচলাৰখিনিক কৈছোঁ বেচলাৰখিনিক দেই হা দেখিছে মানুহৰ ইয়াত গেডাৰিংটো দেখিছে নাই কিমান মানুহ একদম যেন ইয়াত ডাঙৰ মানে একদম কিবা ফাংচনে হৈছে এনেকুৱা আমি ফাংচনতে এনেকুৱাকৈ মানুহ দেখোঁ মই এখন খোলালৈ আহিলোঁ আমাৰ ইয়াত এই নবৌহাতী দাদাহাতী ইয়াত খাই আছে আহোচোন তেওঁলোকৰ কেনেকুৱা মানে আমেজটো কেনেকুৱা লাগিছে সুধোচোন হ'ব কেনেকুৱা লাগিছে দহা কাজ খাই ক'ৰ পৰা আহিছে আপোনালোকে বৰডুমচাৰ পৰা আহিছে ন ঠিক আছে অৰুণাচল প্ৰদেশ বৰডুমচাৰ পৰা এওঁলোক আহিছে খাইছে বলক আৰু কাৰোবাক লগ পাওঁ নেকি চাওঁগৈ বলকচোন এই আমি কাকপথাৰ আমাৰ ককাইদেউহঁতক লগ পালোঁ দীপদা খোৱা বোৱা হ'লনে নেকি আপোনালোকৰ বনি আছে বৌ কেনেকুৱা লাগিছে পৰিৱেশটো ভাল লাগিছে ন ঠিক আছে আমি লগ পালোঁ আমাৰ মৰমৰ শ্ৰদ্ধাৰ ককাইদেউ হেমন্ত ৰাজ মৰাণ এখেত হেমন্ত ৰাজ মৰাণ প্ৰথমে এখেতৰ পৰিচয় আমি জনা মানে এওঁ শিশুপ্ৰিয় মানুহ এওঁ এজন সামাজিক মানুহ প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত প্ৰত্যেকটো সময়ত আমি দেখোঁ এওঁ জড়িত হৈ থাকে তো ককাইদেউ দহা কাজ এই বিষয়টোৰ ওপৰত অকণমান বুজাই দিব নেকি ৰাইজক চাওক এনে দহা কাজ বুলি কওঁতে আদ্য ছাত্ৰ হয় সমূহীয়া আৰু দ্বিতীয় কথা হ'ল কি প্ৰত্যেকটো জনগোষ্ঠীৰ আদ্য ছাত্ৰ বুলি আপোনালোকে গম পাইছে মৰাণ জনগোষ্ঠীৰ বিশেষকৈ সমূহীয়াভাৱে দহা কাজ দিয়া হয় যিটো আদ্য ছাত্ৰ দহা কাজ যিটো আজি ইয়াত অনুষ্ঠিত হৈছে ঠিক তেনেকৈ আৰু এটা কথা সমূহীয়া বুলি নহয় কিছুমান ব্যক্তিগতভাৱেও দিয়ে ইয়াত মানে ধৰক এতিয়া আমি ইয়াত বহুত বিভিন্ন ধৰক কিবা খোলা নে কি বুলি কয় সেনেকুৱাবোৰ দেখিবলৈ পাইছোঁ সেইবিলাক হৈছে চকুৱা খোলা চকুৱা খোলা বুলি কয় তাৰ মানে অৰ্থ মানে এনেকুৱা ধৰণৰ যিসকলে আজি ধৰি লওক মৃতকৰ পৰিয়ালৰ মৃত কুটুম তেওঁলোকে আহিছে আৰু তেওঁলোকে এখন মানে খোলা লৈছে সেই খোলাৰ মানে মৰাণৰ ভাষাত মানে চকুৱা খোলা হিচাপে নামাকৰণ কৰা হৈছে আৰু এই চকুৱা খোলালৈ বিশেষকৈ কি হয় মৃত কুটুমৰ ভাড়া বুলি কওঁতে ইয়াত জোঁৱাই ভাড়া থাকে জোঁৱাইসকলে আনে বা অন্যান্য ধৰণৰ
মানে তেওঁলোকৰ ব্যক্তিসকলে। বংশ কুটুম যিমান আছে সকলোৱে ভাগে ভাগে লৈ আহে হয়, বংশ কুটুমৰো আনে, বংশ কুটুমৰ বিলাকৰ ভাড়া আনে, তেওঁলোকে কিন্তু বংশ কুটুমে চকুৰা খোলা নলয়, চকুৰা খোলা নলয়। বাকী অন্যান্য হ'ল তেওঁলোকৰ মৃতকৰ কোনোবা কুলখালিয়ে খাব পাৰে, মৃতকৰ কোনোবা শালপতীয়ে খাব পাৰে, মৃতকৰ কোনোবা ভনীয়ে খাব পাৰে, মৃতকৰ কোনোবা জীয়ে খাব পাৰে, সেইবিলাকে আনে, সেইবিলাক হৈছে তেওঁলোকে চকুৰা খোলা হিচাপে। আচ্ছা আচ্ছা ঠিক আৰু হেৰি এই প্ৰথাটো এনেই মানে কিমান কেতিয়াৰ পৰা আৰম্ভ হৈছিল? চাওক, আমিতো জনাত এইটো অতীজৰ পৰাই এইটো আমি তেনেকৈ কোনো চনৰ কথা উল্লেখ কৰিব নোৱাৰোঁ। তেনেকুৱাকৈ চলি আহিছে ইয়াত যিটো মৰাণ জনগোষ্ঠী, বিশেষকৈ এই দহা কাজটো যিটো সমূহীয়া, এইটো বিশেষকৈ আমি দেখিছোঁ মৰাণ জনগোষ্ঠীৰ ক্ষেত্ৰতে তেনেকুৱা আমি দেখিবলৈ পাইছোঁ। আচ্ছা, বৰ্তমান আপোনালোকৰ এই অনুষ্ঠানটোত আজি এই কাজখনত এনেই কিমান মানে মানুহ পৰিয়াল মানে মৃত ব্যক্তি কিমান পৰিয়াল? 60গৰাকী মৃতকৰ ইয়াত হেৰি কৰা হৈছে, আজি কাজ কৰা হৈছে। 60গৰাকীৰ লগত আজি অজস্ৰ মানুহ আপোনালোকে কণ্ট্ৰলিং কৰিব পাৰিছে? নাই পৰা গৈছে। আমি সম্পূৰ্ণ এবাৰ কিছু ব্যতিক্ৰম প্ৰচেষ্টা কৰিছোঁ। 2012 চন 2017 চন ইয়াত দহা কাজ হৈছে, খুব কম মানুহ 20-21 জন ব্যক্তি দিয়া হয়, কিন্তু বহুত খেলি মেলি হয়। গতিকে এইবাৰ আমি কি কৈছোঁ, কিছুমান প্ৰচেষ্টা মানে কিছুমান ব্যতিক্ৰম প্ৰচেষ্টা আমি কৰিছোঁ, যিবিলাক আমি 12টা গুদাম কৰি দিছোঁ, সমূহীয়া পৰিয়ালৰ 12টা ভঁৰাল কৰি দিছোঁ, মুখ্য গুদাম কৰি দিছোঁ, ইয়াত খেলি মেলি নাই। ঠিক আছে, আপোনালোকৰ মানে যিটো চিষ্টেম দেখিছোঁ আমি, ধৰক কোনো বেমেজালি হোৱা নাই, ভাল লাগিছে, সুন্দৰভাৱে কৰিছে। সেইবাবে আপোনালোকক উদ্যোক্তাসকলক আমি ধন্যবাদ উদযাপন কৰিছোঁ। ভাল লাগিছে পৰিৱেশটো। ঠিক আছে, অনাগত দিনত আপোনাক আকৌ ভালকৈ লগ পাম ককাইদেউ। নিশ্চয় আপোনাৰ লগত বহুত জানিবলগীয়া কথা আছে। ঠিক আছে, ধন্যবাদ। মৰাণ জনগোষ্ঠীৰ দহা কাজৰ বিষয়ে আপোনালোকে থুলমূলকৈ আভাসটো পালে। অনাগত দিনত আমি এই মানে আৰু আমাৰ ইয়াত বিভিন্ন জনগোষ্ঠী আমাৰ মাজত আছে, আমি তেখেতলোকৰ নিয়ম নীতি মানে এইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে মৰমটো কৰি যাব। যিসকল বন্ধু এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই কিনেও ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু মজা বস্তু দেখিবলৈ পাই থাকিব আপোনালোকে। বলক, বমা ভালনে? চিনি পাইছে নাই? আপুনি মেঘালী মাক নহয় জানো? মই চৰিত একদম বেয়া নাপাব, মই মেঘালী মাক বুলি ভাবিলো। আমি সেই কাকো পথাৰ মেঘালী মাক বুলি ভাবিলো, বেয়া নাপাব দেই। ছোৱালী বিয়া দিলে নাই? পঢ়ি আছে নেকি? কেতিয়াবা যাম আকৌ নহ'লে ফুৰিবলৈ। কান্দিছে নি? ভাত খাব পাৰিম নাই? ভাত খাব পাৰিম নাই? এটা আমি 2-3টা আছে অকমানকে হ'ব। 3টা মান আছিলো আমি আকৌ, নহ'ব ন? বেলেগত পাম নাই? পাম এইফালে ন? আমি দিয়াগত আহিছোঁ, দিয়াগত। এফালে পাম ন খাবলৈ পাম ন? এফালে পাম? ঠিক আছে বাৰু, চাই লৈছোঁ। হাঁহ মাংস হেৰি হ'ল মানে আমাৰ লগৰ কেইটামান আহিছিলে, তাহাঁতক আমি বিচাৰি পোৱা নাই। মানে ক'ত বা আছে, আমি ইমান ভিৰ হৈছে ন, ভাতটো খাব পাৰিম নেকি? আমি 3-4টা মান আছিলোঁ, পাৰিম নাই? আমি মানে দিয়াকৰ পৰা আহিছিলোঁ, দিয়াকৰ পৰা বৌমেচাৰ মাজতে আৰু মই দহতীয়া আনিলো মই। হা নহয় মোৰ মেচাইত পাৰিম ন? 4জন আছো আমি, হ'ব ন? আমি অকণমান ঘূৰি মেলি আহোঁ, অকণমান দেৰিকৈ খামহি দেই। নাই আমি আহিমেই, দেৰি নকৰোঁ। জানো আধা ঘণ্টা 1 ঘণ্টা। ঠিক আছে। কি বনছে আইটেম? কি এই ভাত খাব পাৰিম নাই আমি? 4-5টা মান কতো বিচাৰি পোৱা নাই। 5টা মান বনাই দিব চব বস্তু আমি দিম, 5টা মান বনাই নহ'ব এতিয়া এটা হাঁহ প্ৰতিজন দালি
দালি ইণ্ডাষ্ট্ৰিয়েল তো মুখত ফুটাই দেচোন ইণ্ডাষ্ট্ৰিয়েল মুখত ফুটাই দেছে কেলে ইণ্ডাষ্ট্ৰিয়েল ভাল দিছ ইণ্ডাষ্ট্ৰিয়েল পাঁচটা আধা ঘণ্টা পিছত আহি ল'ব ইণ্ডাষ্ট্ৰিয়েল লালি লগে আধা ঘণ্টা ইণ্ডাষ্ট্ৰিয়েল লালি আহি তোৰ নামেই ফুটা নাই ভালকে ইণ্ডাষ্ট্ৰিয়েল INDE ইণ্ডাষ্ট্ৰিয়েল STIL ইণ্ডাষ্ট্ৰিয়েল ইংলিছত বেলেগ চোকাতে তই এটা চোকা পাইছিলি মই আহিম আধা ঘণ্টা পিছত আহি আছো খালে নি বাইদেউ মানে আমাৰ ক'ত বিচাৰি পোৱা নাই আকৌ ভাত নাপাম আমি আছিলো 2-3জনমান চৌ লৈ গ'ল আমি অকণ দূৰৈ হয় আমি ডিগবৈ ফালে ডিগবৈ চাই লচোন দেই এই চব শেষ হ'ল নে এনেই 7-8টামান লোৱাৰ কাৰণে হ'ব নি বাৰু ইয়াত পুৰা ভাত হেৰি চব্জি হেৰি হৈ গৈছে বনাইছে বন্ধুসকল বৰষুণ দিয়াৰ কাৰণে মই গোটেই ভিজি গ'লোঁ ন ভিজি যোৱাৰ কাৰণে মোৰ মাইক চাইক গোটেই ভিজি অৱস্থা নাইকিয়া হৈ গ'ল সেইকাৰণে মাতবোৰ ক্লিয়াৰ নহ'ল তো পৰৱৰ্তী যদি এনেকুৱা বৰষুণৰ ছিজনত যদি কিবা কৰিবলগীয়া হয় তেতিয়া মাইকটো বচাই কেনে কৰিম আৰু বেয়া চেয়া নাপাব তাৰ কাৰণে একদম ক্ষমা কৰি দিব আৰু দেই যে দতাহঁতক লগ পালোঁ আমি গধূলি পৰা ইমান ধুনীয়া পৰিৱেশ এটা হৈ আছিলে হয় নাই দহাকাজ হৈ আছিলে এই বৰষুণটো যে দি দিলে বতৰে যে বিধি পথালি দিলে ইয়াৰ বাবে দায়ী চৰকাৰ বুলি ভাবে নি আপোনালোকে চৰকাৰ দায়ী নেকি বাৰু চৰকাৰ নহয় এই তেখেত মোৰে ভুল হৈ গ'ল এইটো বতৰৰ বস্তু হয় ন এই বেয়া নাপাব ভুল প্ৰশ্ন এটা সুধি পালোঁ ক'ত আহিছে দাদা ডিমহলা ন একদম বেয়া চেয়া নাপাব দেই মোৰ মানে ভুল হৈ গ'ল মানে মই চব মানে চৰকাৰক দুখী মই চৰকাৰকে দুখ দিব বিচাৰিছোঁ ঠিক আছে বাৰু বাইছা আমি ফেকল বলছ নিউজৰ পৰা আহিছিলোঁ হেৰি কি কয় এই মানে বৰষুণ মানে পৰিৱেশটো আমি দেখুৱাই আছিলোঁ আজি মানে এই বতৰটো যে এনেকুৱা যে খেলি মেলি কৰি দিলে ইমান ধুনীয়া পৰিৱেশ এটা হৈ যায় হয় নাই গোটেই খেলি মেলি কৰি দিলে ইয়াৰ কাৰণে মানে দায়ী কোন বাৰু চৰকাৰ নেকি বাৰু জানো পাই চৰকাৰে হেৰি না এতিয়া বতৰে কৰিছে না আমি নাজানো নহয় সেইটো হয় ন সমস্যাটো বৰষুণৰ চিজন আহিলে ইমান দিন হেৰি ৰ'দ দি থাকিলে দিবই আৰু গছ গছনি এতিয়া যায়গৈ ন এতিয়া যাওঁগৈ ঠিক আছে দিয়ক মিনি আমি ইয়াত নিজৰ ফালৰ পৰা আমাক মানে দায়িত্ব দিছে খৰি চৰিব কোনে নিছে নাই তহঁতি এডাল খৰিত 7 টকাকৈ দিব লাগিব শুনিছ নাই এডাল খৰিত 7 টকাকৈ দিব লাগিব বাইদেউ মটৰত দিছ নহয় সেইটো বাৰু সেইটো বেলেগে হিচাপ কৰিব এইটো এডাল খৰিত 7 টকাকৈ আমি হিচাপ কৰিছোঁ 7 টকাকৈ নাই লৈ যা বন্ধুসকল যিমানখিনি আল্টিমেট কৰিম বুলি ভাবিছিলোঁ যিমান পৰিকল্পনা কৰি আহিছিলোঁ চব চেঁচা পানী পৰিলে মানে চেঁচা নহয় বৰষুণৰ পানী পৰিলে সেইখিনি বৰবাদ কৰি দিলে দেখিছে একদম ভিজি বুৰি অৱস্থা কেনেকুৱা হৈ গ'ল সকলো ৰাইজৰে বহুত কষ্ট হ'ল বেয়া লাগিছে গোটেই ৰাইজখিনিৰে কি কৰিব এইটো ছিজনেই হৈ গ'ল এনেকুৱা বতাহ বৰষুণৰ ছিজনেই হয় তো উপায় নাই ঠিক আছে আৰু যদি অন্য জেগাত কেতিয়াবা আমি আকৌ এনেকুৱা দহাকাজৰ প্ৰগ্ৰেম পাওঁ তো নিশ্চয় আপোনালোকক আৰু ভালকৈ ইয়াতকৈ ভালকৈ দেখাবলৈ চেষ্টা কৰিম এইটো যে বৰষুণটো যে দি দিলে ইয়াৰ কাৰণে দায়ী কোন বাৰু দুখী কোন কেনেবাকৈ চৰকাৰ নহয়তো চৰকাৰ কেলে হ'ব ভগৱানে মই চৰকাৰ বুলি ভাবিছোঁ নহয় ন চৰকাৰ কেনেকুৱা হ'ব মই চৰকাৰ বুলি ভাবিছোঁ ভগৱান ন ঠিক আছে দিয়ক ফালৰ পৰা আহিছিলোঁ মানে কথা এটা জানিব বিচাৰিছিলোঁ আজি ইমান ধুনীয়া এটা পৰিৱেশ হ'ল ইমান ধুনীয়াকৈ দহাকাজখন হ'ল এই বতৰে বিধি পথালি দিলে ইয়াৰ কাৰণে কেনেবাকৈ চৰকাৰ দায়ী নেকি বাৰু চৰকাৰ দায়ী নেকি বাৰু ইয়াৰ কাৰণে চৰকাৰো নাই ধৰ্মও নাই নেকি সেইটো হ'ব পাৰে বাৰু তেওঁ হেৰি ধৰ ওপৰলৈ একদম পবিত্ৰ মনে গৈছেগৈ যে সেইকাৰণে নাই নেকি হয় সেইটো হ'ব পাৰে ন সেইটো কাৰণে মানে বৰষুণটো দিলে মই কেনেবাকৈ চৰকাৰ দায়ী নেকি বুলি ভাবিছিলোঁ আকৌ এতিয়া মই আহিছোঁ মোৰ টেঙেৰি ঘৰ টেকেৰী আচ্ছা টেকেৰীত ন বহুত দূৰৰ পৰা আহিছে আপুনি ঠিক আছে যাবলৈ সুবিধা আছে আপোনালোকৰ ধেমালি ভিডিঅ' চিডিঅ' বনাওঁ তো ধেমালি কৰি দিছিলোঁ এই ভিডিঅ'টো আপোনাৰ ইউটিউবত দিব পাৰিম একো অসুবিধা নহয় ঠিক আছে মোক এক ঘোচা দি দিলে নহয় তাই কেলা দিয়া কথা পতা নাই এনেই পটককৈ লাগি গ'ল গাটো নহয় সঁচাকৈ এই লাগি গ'ল মানে শ্লিপ হৈ গ'ল কেলা দিকে নেকি ভাল হ'ব জানো ইয়াত পৰিৱেশটো বেয়া পৰিৱেশটো বেয়া হৈ যাব কেলা চিনি নাপাওঁ নহয় কেলা জেকেট ৰঙা নিচিনা পিন্ধি আছে চাগে
টুপি পিন্ধি আছে এনেই যাওক কেলে মাৰিব কথাটো কম এই পৰিৱেশ কেলে মাৰিব ক'ত মাৰিলে এই কালা সেইবোৰ নকৰিবি পৰিৱেশটো বেয়া ক'ত মাৰিলে আপোনাৰ এনেই কালা ধেত কমেডি চিয়াজে এৰেঞ্জ কৰি পাই না তিনিটা চাৰিটা খালো হৈ কিনো এনেকুৱা কৰিব নালাগে ন ইমান দূৰৰ পৰা আহিছো এতিয়া লঘোণে যাব লাগিব তুমি খাই দিলা পুৰা গৈছো অকণমান ৰখি দিব লাগে কমচে কম কেলে তুমি এসোপা লৈ কিনে খাই আছা তুমি এতিয়া আছে এ তুমি এৰি থৈ অহা চোৱাখিনি খাম নে দালি নহ'লেও হ'ল দেখোন পানীহে জোল হৈ তুমি অথনি ছোৱালীজনীৰ লগত কথা পাতিছিলা কোন আছিল এই ঘৰটোৰ ওচৰত দেখিছিলো সেই ঘৰটো চব যোৱাই ছোৱালীজনী ই পতা নাই ছোৱালীজনী নিজে মাতি চাওঁ দেখিছো কি লগত দেখিলা তোমাক মই চিনি পাইছো নে কি বুলি কৈছে তুমিয়েতো হয় ওলা বেক চাইডৰ পৰা দেখিলো খালি মইতো এতিয়া আমি কথা পাতিছো হেৰি হয় চাহ চাহ বুলি কৈছো আমি কৈছো অকণ মোৰ ঘৰ চাহ বুলি কৈছো সি কৈছে হয় হয় বুলি কৈছে দাদাই হয় কোন ভাইটি তোমালোকৰ ভাইটি তোমালোকৰ বোলে হেৰিও ভাইটি ভাইজানৰ ভাইটি তুমি ইয়াতো ছোৱালী লাইন মাৰি বুলি এৰি দিয়া নাই ভাল দিছা দেই ভাল দিছা ঠিক আছে এইবিলাকত নাপায় নহয় এইবিলাক ধৰ্ম অনুষ্ঠান হয় নাপায় সেইবিলাক নকৰিবা আকৌ বেয়া কথা নহয় কি যাবা কেনেকে তুমি কিহত আহিছা গাড়ীত আহিছা ভাত আছে ভাত ধেৰ আছে মাংস মেনেজ কৰি পাৰিবা আমাৰ হাঁহটো নে পালটো সমান আধা কেজি নোলায় আনিছিলা কেলে আকৌ ইমান সৰুটো আমি ডাঙৰ দিছিলো তই বদলাই দিলে নেকি তাত জমা দিব লাগে এইটো কমপ্লেইন কৰিব লাগিছিলে তাৰপিছত মাছ আনি দিলে বাৰু দিলে মাছ হ'লেও হ'ব হয় না মাছ চব খতম কিবা এটা এৰেঞ্জ কৰি দিয়া আকৌ তোমাৰ ছেটিং চিনাকি আছে ছোৱালীটোৰ লগত কথা পাতি থকা দেখিছোৱে মই চিনি পাবা ক'বাক ছোৱালীয়ে ছোৱালীক কথা নাই ছোৱালীহে অলপ কথা এই এনাউন্স কৰি আছে যে তাৰ ওচৰতে সঁচাই কৈছো নাই পতা মই ছোৱালী এ ক'লে হ'ল নি আৰু দেখ তোমাক চিন্তা পাম নি আৰু তুমি খালি তুমিতো লগাই লৈছা এনেকে মই এতিয়া বৰষুণ এইটো পিন্ধাই নাছিলো ব্লগ কৰিছিলো অকণমান কাম বৰষুণ দি দিলে যিহেতু ছোৱালীজনী ফোন নম্বৰ ল'লা মোবাইল পিটিকি আছিলা দুটা চাকে কৈ আছে নে এনে কৈ আছে সঁচাই কৈছো নাই পতা মোবাইল পিটিকি আছিলা মোবাইল নম্বৰ ল'লা তুমি ছোৱালীজনী ধুনীয়া আছিলা খালি এই দেখো দে হেৰি হ'ল ভুল হ'ল এ তুমিয়ে হয় তুমি আছিলা আমি চিনি নাপাম নি আৰু তোমাক সদায় দেখি থকা ল'ৰাটো মই হেৰিয়ৰ লগতহে কথা পাতি আছিলো এইডোখৰত কুকুলো হেৰিয়ৰ লগত মাহীয়েকৰ লগত তুমি আৰু এতিয়া লুকুৱাইছা আৰু কথাটো মাহীয়ে হৈ গ'লগে এবাৰ ছোৱালী পাতিলা ফোন নম্বৰ ল'লা ফোন নম্বৰ ল'লা নাই লোৱা মানে ছোৱালীজনী মাহীক বনাই দিছে এই তেনেকুৱা নকৰিবা আকৌ কিনো ডেকা অৱস্থাটো কৰিছা এইবোৰ কি আছে আমাৰ কি কামোৰ দিলো তোমাক কোৱাচোন ৰেকৰ্ড কৰি আছা আহিলো ভালে পালানে বৰষুণত তিতি পৰি লগে ভাগে হাত খালো ভাল লাগিল কাজদহা খোৱা আমেজে বেলেগ ন বন্ধুসকল মানে ভিডিঅ'টো মই আৰু আল্টিমেট বনাম বুলি ভাবি আছিলো কিন্তু বতৰে বিধি বিধান দিলে অকণমান প্ৰেংক কৰিলো চেষ্টা কৰিছিলো প্ৰেংক কৰিবলৈ কিন্তু দেখিলে বতৰৰ কথা বৰুণ দেৱতা মোৰ লগত 36 কাকৰা আছে বৰুণ দেৱতা মোৰ লগত লাগিয়ে থাকে মই কি কৰিম বুজি পোৱা নাই বাকী কেইটা ভিডিঅ'টো আপোনালোকে বৰুণ দেৱতাৰ লগত মোৰ মানে চেলেঞ্জ দিয়া দি দেখিছেই নহয় কি কৰিম উপায় নাই কি ভাবি মোক মানে কেলে এনেকুৱা ব্যৱহাৰ কৰে মই একদম বুজি নাপাওঁ বন্ধুসকল তাৰ পৰা ওলাই আহিলো দেখিলে কেনেকুৱা দবা পিটা বৰষুণ মানে একদম উপায় নাই দৌৰ মাৰি দৌৰটো এনেও মাৰিব নহয় যিখন পথাৰত আছো নহয় যি পিছল যি শ্লিপ খাইছো যেন তেন ওলাই আহিলো আৰু তাৰ পৰা আহি কিনে গাড়ীত বহিলো গাড়ীত এতিয়া হিটাৰ লগাই গোটেই কাপোৰ কানিবোৰ শুকালো অকণমান শুকাইছে এতিয়া আৰু ভিজি আছে একদম কিবা লাগিছে পিন্ধি তো যিখিনি হ'ব উপায় নাই বৰষুণ দি দিলে কি কৰিব উপায় নাই বতৰৰ কথাটো কোনো ক'ব নোৱাৰে অকণমান মানে হৈ গ'ল আৰু যি টি লগতে এই ভিডিঅ'টোত মই কিছুমান ধেমালি কৰিলোঁ অকণমান প্ৰেংক কৰিলোঁ তো অনুগ্ৰহ কৰি যাতে কোনো মানে
বেয়া নাপায় মানে যিসকলক মই প্ৰেংক কৰিছোঁ তেখেতলোকে ভিডিঅ'টোত ওলাব তো তেখেতলোকৰ আগত মই ক্ষমা বিচাৰিছোঁ যে আপোনালোকৰ বিনা অনুমতিত মই প্ৰেংক কৰিলোঁ তো আপোনালোকে প্লিজ বেয়া নাপাব লগতে চৰকাৰ টকাৰ কিবা কিবি কথা ক'লোঁ সেইবিলাক এনেই ধেমালিৰ কাৰণে কৈছোঁ জাষ্ট মনোৰঞ্জন যাতে কোনো গাত পাতি ল'ব নালাগে তো চেষ্টা এটা কৰি চাইছিলোঁ প্ৰেংক কৰিবলৈ যদি প্ৰেংকখিনি আপোনালোকৰ ভাল লাগে কমেণ্টছত জনাব তো অনাগত দিনত প্ৰেংক কৰিবলৈ চেষ্টা কৰিম আৰু লগতে যিসকল বন্ধুৱে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে কিনাৰত থকা সেই নটিফিকেশ্যনৰ বেলটো টিংকৈ বজাই কিনে অল কৰি দিব তেতিয়া মানে নতুন ভিডিঅ'বোৰ পাই থাকিব তো কি কওঁ আৰু ইয়াতে ইমানখিনিকে ক'লোঁ তো আজিলৈ ইয়াতে এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই আকৌ লগ পাম